আছোঁ ডিপিলাৰ 17 সত্ৰ। আমি যাই আছোঁ চিপাঝাৰৰ পৰা। ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মোৰ বাবু এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি চাবলৈ আহিছোঁ 17 সত্ৰ ডিপিলা মংগলদৈ দৰং অসম। যদি আজি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মোৰ লগত আহিছে মোৰ বন্ধু ৰাজা। মোৰ চেনেললৈ আপোনাক স্বাগতম জনালোঁ। হাই, আপোনাৰ চেনেললৈ মোৰ বহুত বহুত ধন্যবাদ। হয়, মোৰ চেনেলটোৰ বিষয়ে কি ক'ব আপুনি? আপোনাৰ চেনেলটো মানে বহুত ভাল লাগে আৰু বহুত পুৰণি মন্দিৰৰ চেনেলটোৰ কথা কৈ দিয়া। মোৰ এই চেনেলটো মানে আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰা, লাইক কৰা, আমাক সকলো মানে ছাপোৰ্ট কৰা আৰু থেংক ইউ ৰাজা। হা, ভাল লাগিল। ব'লকচোন আমি এতিয়া 17 সত্ৰটো চাই লওঁ। ইয়াত সোমাওঁতে এলাও নাই। মোৰ বন্ধু ৰাজাই আপোনালোকক মন্দিৰৰ ভিতৰৰ দৃশ্যটো দেখুৱাব। ব'লক ৰাজা, আপোনাক থেংক ইউ। আপোনালোকক যিখিনি পাৰি সিমানখিনি চেষ্টা কৰিম। থেংক ইউ। গাহৰি মানে অকণমান প্ৰব্লেম হ'ল, ভিতৰত যাব এলাও নাই, সেইকাৰণে ময়ে লৈ যাব লগা হৈছে। ধৰি মাছ আপোনালোকে চাই যাব ভিডিঅ'টো। সেইটো ভিতৰৰ দৃশ্য মানে ইয়াত বহুত পুৰণি মন্দিৰ হয়। বলকচোন বন্ধুসকল, এজন মানুহৰ পৰা জানিলেও মন্দিৰটোৰ বিষয়ে। নমস্কাৰ খুৰা, মানে অকণমান ক'লে ভাল। এই মন্দিৰটো 1548 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত। 1548 খ্ৰীষ্টাব্দত নৰনাৰায়ণ ৰাজত্ব কালত যিটো প্ৰতিষ্ঠা হোৱাৰ কাৰণ আছে। লেচা মাধৱদেৱৰ প্ৰিয় শিষ্য হয়, লেচা কুঁহিয়া আজ্ঞামতে লেচাকণ গোবিন্দাৱে এই দৰঙত ঘূৰি সত্ৰ লাষ্টত সত্ৰ কেনেকৈ সত্ৰ প্ৰতিষ্ঠা হ'ল যে যিহেতু বৃহৎ জংঘল মানুহ হয়তো তেতিয়া 72 লাখ কম আছিলে, বহুত কম কম আছিলে। পৰ্বতৰ ঘূৰি আছে পবিত্ৰ এই ধৰ্মসমূহটো তাতে এই ধৰ্মপৰাণ ঘূৰিছোঁ। এই ধৰ্মে মাৰিলে মানে খেদিব পাৰি। এই চেষ্টাটো হল চলাব তিনিবাৰ দুজন আছে কৈ দিব লাগিব। মই ক'লে নামানে এইটো বহুত পুৰণি কালৰ পৰা আছে। মানে এইবিলাক বহুত পুৰণি কালৰ পৰা আছে ইয়াত। বন্ধুসকল, বহুত কষ্ট হৈছে। প্লিজ চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আমাক অলপ ছাবস্ক্ৰাইব কৰিবা। আপোনালোকে খালি ধৈৰ্য ধৰি চাই থাকক। ইয়াতে বহুত পুথি পঢ়া হয়, বহুত পাঠ হয়। বন্ধুসকল, বলক এতিয়া আমি বাহিৰৰ ফালে যাওঁ। ইয়াৰ দৃশ্য আপোনালোকে নিশ্চয় চাই বহুত ভাল পাব। এইয়া মন্দিৰৰ চাইডফালে মানে এইটো পুখুৰী আছে। ইয়াত কাছও আছে,
জুবিলা সত্ৰৰ মন্দিৰৰ আমি পিছৰ দৃশ্যখিনি অনুভৱ কৰোঁ। বলক চাই থাকিব বন্ধুসকল, ধুনীয়া ধুনীয়া মনোমৰ দৃশ্য আছে। ইয়াৰ মন্দিৰৰ পিছফালৰ দৃশ্য ধুনীয়া হয়। বলক এনেকৈ যাই থাকিলে আমি মন্দিৰটো মোৰ চাবলৈ যাওঁ। এইটো দ্বিতীয় মন্দিৰ হয়, জুবিলা সত্ৰ। আপোনালোকে যদি কেতিয়াবা ইয়াত আহে, মন্দিৰৰ পিছফালে অহা ৰাস্তাটো দি এইটো চাব পাৰে। এইটো মন্দিৰ নহয়, এইটো নামঘৰ হয়, এইটো চাব পাৰে। চৰি, এইটো নামঘৰ হয়। এইটো আমি চাবহে। ইয়াতে সহা আছে ধুনীয়া ধুনীয়া, ইয়াতে সহা আছে, চাই ল'ব ধুনীয়া সহা। হাই হাই কৈ দিয়া মোৰ চেনেলটোলৈ। দাদাজন বুঢ়িয়াই সাধু ডক্টৰ ভূপেন হাজৰিকাৰ, তেখেতে বহুত গানো গায়। আজি আমি সেইজন ব্যক্তিক আমাৰ লগতে দেখা পালোঁ। দাদাজনক মই আপোনালোকক দেখুৱাই আছোঁ আৰু মোৰ চেনেলটোৰ বিষয়ে দাদাজনে অলপ ক'ব। আপোনালোক স্বাগতম জনালোঁ। আচ্ছা, ধন্যবাদ। তাৰমানে কথা হ'ল কি, মই প্ৰথমতে ভূপেন হাজৰিকাক বনালোঁ। তাৰপিছত ভূপেন হাজৰিকাক বনাই একদম এনেকৈ বনাইছোঁ, কাঠতে বনাইছোঁ। কাঠতে বনাই পেলাই একজেক্ট ভূপেন হাজৰিকাৰ জীৱন্ত ৰূপ পাইছোঁ। জীৱন্ত ৰূপত মই গোটেই অসমখন ঘূৰিলোঁ, গোটেই মঞ্চবিলাকত গীত মাত কৰি পেলাই। তাৰপিছত মই খগেন মহন্তক বনালোঁ, প্ৰতিমা পাণ্ডেক বনালোঁ। তাৰপিছত আহি এইবাৰ মই লকডাউনত মই বহি থাকি মই বহুত আমনি পালোঁ। আমনি পাই মই ভাবিলোঁ বোলে বুঢ়িয়াই সাধুকে উলিয়াই দিওঁ। এইবুলি ওলাই দিলোঁ। মানে মোৰ নিজৰ মাকে বনালোঁ। মাক বনাই এনেকৈ ল'ৰা ছোৱালী 4জন বনালোঁ। বনাই পেলাই বুঢ়িয়াই সাধু যেতিয়া ওলাই দিলোঁ, তেতিয়া গোটেই ৰাইজে মানে ইমান মানে ভাল পাইছে, ইমান ভাল লাগছে। বহুত প্ৰগ্ৰেমটোৰ কাৰণে বহুত ছাকচেছ। দাদাৰ চেনেলটোৰ লিংকটো বাৰু মই ডিছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে তাৰ পৰা দাদাৰ চেনেলটো চাব পাৰিব। ঠিক আছে দাদা, আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। পৰা যাবলৈ ওলালোঁ। আমি এতিয়া যাব নোৱাৰিলোঁ গাইজ। যদি আজি ভিডিঅ'টো ভাল লাগিলে অকণমান বহুত দিনৰ মূৰত লগ পাইছোঁ তোমাক, কিন্তু আজি মই কি কৰিম। থেংক ইউ। ভাল তুমি কিন্তু আহিম বুলি কালি আহিম বুলি কৈছে। কালি ক'ত দিছোঁ? মোৰ বন্ধু চাগে বেয়াই পালা। বেয়া নাপাব বন্ধু, একো নাই, হৈয়ে যায়। কালি তুমি আহিম বুলি কৈছিলা, মই ৱেইট কৰি আছোঁ। কিন্তু বন্ধুসকল, যদি আজি ভিডিঅ'টো ভাল পালা, প্লিজ এটা লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি দিব। ঘণ্টা বজাই দিব, ঘণ্টা। থেংক ইউ অল ফ্ৰেণ্ডছ। জয় আই অসম।